हेलो एवरीवन কি খবৰ সকলোৰে আৰু আজি মই আপোনালোকক আনটো ভিডিঅ'লৈ লৈ আহিছো আৰু আনটো ভিডিঅ' হৈছে ফেটছৰ ওপৰত আমাৰ পেটত বহুত চৰ্বি হৈ যায় তাৰ কাৰণে আমি কেনে ধৰণে এক্সাৰসাইজ কৰিব লাগিব ফাৰ্ষ্টতে আমি কি কৰিব লাগিব হাতখন এনেকৈ উঠাব লাগিব কানৰ লগত লগ লগাব আৰু ইখন হাত ভৰিৰ লগত আৰু যিমান পাৰে তললৈ যাব আৰু 1 ৰ পৰা 10 লৈকে কাউন্ট কৰিব আকৌ ঠিক তেনেকে এখন হাত ওপৰলৈ উঠাব উশাহ লব লৈ উশাহটো এৰি তললৈ যাব উশাহ লব আৰু উশাহটো এৰি এৰি তললৈ যাব ঠিক আছে আৰু এনেকৈ আমি ওৱান সাইডে 5 টাইমছ ফাৰ্ষ্টতে আৰু ওৱান সাইড 5 টাইমছ টোটাল 10 টাইমছ কৰিব লাগিব তাৰপিছত দুখন হাত লৈ কৰিম দুখন হাতে এনেকৈ কৰি আকৌ এনেকৈ লাহে লাহে তললৈ যাব লাগিব আকৌ ওপৰত আকৌ উশাহ লব লৈ উশাহটো এৰি এৰি তললৈ ঠিক আছে এৰি এৰি তললৈ যাব আৰু একদম ৰিলেক্স ফিল কৰিব ঠিক আছে আৰু এতিয়া আমি এনেদৰে কৰি কৰি গৈ থাকিব লাগিব আৰু এটো ঠিক তেনেকে ওৱান সাইডে 5 টাইমছ আৰু ওৱান সাইডে 5 টাইমছ কৰিব আৰু এতিয়া আমি কৰিব লাগিব জাম্পিং কৰিব লাগিব কাৰণ জাম্পিং হৈছে আমাৰ অন্যটা ফেটছ কমোৱাৰ অন্যটা এক্সাৰসাইজ যোনটো আমাৰ ওয়াৰ্কআউট হয় হেতু আমাৰ কেতিয়াও এৰি আমি এক্সাৰসাইজ কৰিব নোৱাৰো তো আমি ওয়াৰ্কআউট খিনিও কৰি থাকিব লাগিব আৰু এই ওয়াৰ্কআউট খিনি কৰি থাকিলে আমাৰ পেটত থকা ফেটছটো একেবাৰে কমি যাব ঠিক আছে পেটত থকা ফেটছ কমিবলে ওয়াৰ্কআউট কৰিব লাগিব আৰু এতিয়া আমি অন্য এটা এক্সাৰসাইজ কৰি ওকে নেক্সট স্টেপ আমি কেনেকৈ কৰিম নেক্সট স্টেপ কৰিবলৈ হ'লে ফাৰ্ষ্টতে ভৰিৰ অকমান গ্যাপ মেইনটেইন কৰিম আৰু যিমান পাৰো আমি তললৈ যাম ঠিক আছে আৰু যদি কোনোবা পাৰ্সনে এনেকৈ তললৈ যাবলৈ অকমান অসুবিধা হয় তেনেহলে বেৰখনৰ আপোনালোকে সাপোৰ্ট লৈ ল'ব ঠিক আছে যদি আমি বেৰখনৰ সাপোৰ্ট লৈ লওঁ তেতিয়া আমাৰ কোনো প্ৰবলেম ক্ৰিয়েট নহয় বা কাৰোবাৰ আপোনালোকে হেল্প লৈ ল'ব ঠিক আছে এই বেৰখনৰ সাপোৰ্টত মই কেনেকৈ যাম সেইটো আপোনালোকক মই দেখুৱাই দিছোঁ ইয়াত আমি যেতিয়া আমি বেৰখনৰ সাপোৰ্টত যাম ইমানখিনিমান ডিষ্টেন্স ৰাখিম ঠিক আছে ইমানখিনি আমি ডিষ্টেন্স ৰাখিম এক হাত ঠিক আছে এক হাতৰ ডিষ্টেন্স ৰাখি পেলাই আমি হাত দুখন এনেকৈ ওপৰলৈ উঠাম আৰু উঠাই এনেকৈ গৈ আকৌ ফ্ৰণ্টত দেখিলে গম পালে মই আপোনালোকক বেছি তললৈ যাবলৈ ফাৰ্ষ্ট টাইম প্ৰিফাৰ নকৰোঁ তো আপোনালোকে যিমান দূৰ পাৰে সম্ভৱ ইয়াত লগাই তললৈ যাবলৈ ট্ৰাই কৰিব আৰু তললৈ গৈ আগলৈ আহাটো কিন্তু নাপাহৰিব ঠিক আছে আগলৈও আহিব লাগিব তো এইকেইটা আমাৰ হৈ গ'ল আৰু তাৰ পাছত মই বহি কৰা এক্সাৰসাইজ দুটামান আপোনালোকক দেখুৱাই দিছোঁ সেই দুটাও কৰিব বেছি নিদিওঁ একদম ইজি হয় বহি কৰা এক্সাৰসাইজৰ ভিতৰত আপোনালোকে এনেভাৱে বহি ল'ব ঠিক আছে এনেভাৱে বহি লৈ হাত দুখন এনেকৈ লৈ ভৰি এইফালে আগলৈকে এনেকৈ যাব ঠিক আছে সৰ্বাংগাসন কৰি এনেকৈ শুই পৰিব তাৰপিছত হাত দুখন ইয়াত সোমোৱাই ল'ব আৰু তাৰপিছত হাতৰ ভৰ দি কঁকালত ধৰিব ধৰি পালটো উঠাব